ৰাখিলে জানো তুলিকাই তাই আজি অফিচলৈ নাহিল ফোন এটা কৰিয়ে সুধি লওঁ ফোন বাজিছে পাই কোনে বা কৰিলে ও ভন্টি ভন্টি এফালে আছে পাকঘৰলা মোৰ ফোন বাজিছে তই এফালে পাকঘৰলা আছোন তুলিকাই বৰ ধুনীয়া কলাৰ টিউন দি থৈছে এপাক নাচিয়ে ল বল্লে বল্লে হেল্ল' হেল্ল' ছাৰ ছাৰ শুনিছেনে হেল্ল' একো নাই শুনা দেখোন হেল্ল' मैं निकला दिल लेके मोराया हम किधर सोनाया हाथ मोराया हम किधर सोनाया बल्ले बल्ले বাহ ক কি কৰিব লাগে ভয় খাই গলো পাই মুখত এইবোৰ কি লগাই থৈছ আৰু এইবোৰ চুলিত কাপোৰ মেলা চেপেনা লগাই থৈছ যে সেইকাৰণে মোৰ ৰাতিপুৱাৰ পৰা কাপোৰ মেলা চেপেনা কেইডাল বিচাৰি পোৱা নাই কি যে কৰি থাক নহয় মুলতানী মাটি তোক যে কৈছিলো ফ্লিপকাৰ্টত বস্তু এটা অৰ্ডাৰ দিছিলো বুলি আহিল নহয় এইটোহে এতিয়াৰ পৰা আৰু মই ধুনীয়া হৈ যাম আৰু চুলিত এইবোৰ চেপেনাকে লগাই আছো আৰু পাৰ্লাৰত কেলে দেখা নাই চুলিখিনি যে কেঁকুৰা কেঁকুৰি কৰি যে চেপেনা লগাই মুখত ফেচিয়েল সানি আৰামত শুই থাকে পাৰ্লাৰলৈ যাবলৈকে নিদিওঁ আৰু তই সেইকাৰণে নিজে লগাইছো কিজনী ইমান সৰুতে ইমান ষ্টাইল অকল ষ্টাইল কৰিলে নহয় কাম কৰ পানীখিনি উতলিলে কেৰাহীখন উঠাই দিবি ভাজি বনাব লাগিব बल्ले बल्ले हेलो तुलिका কালি যে মই তোমাক ফাইল এটাৰ কথা কৈছিলো ক'ত ৰাখিলাহে ফাইলটো মই বিচাৰি পোৱা নাই ছাৰ কেৰাহী উঠা পানী উতলিলে কেৰাহীখন উঠা ছাৰ মোৰ টেবুলতে আছে প্ৰথমে বেলেগ ফাইল এটা আছে তাৰ তলতে আছে কেৰাহী ক'ত আছে কেৰাহীখন বিচাৰি পোৱা নাই চাচোন ঐ অন্ধ হলে নেকি সেইখন পিছফালে কেৰাহীখন পিছফালে মোক অন্ধ ক'বলৈ তোমাৰ ইমান সাহস চিনি পোৱা নাই মোক তুমি আপোনাক কোৱা নাই ছাৰ ভণ্টিকহে কৈছিলো মিছা কথা ক'বলৈ নাহিবা মোক বুৰ্বক ভাবিছা মই ফাইলটো বিচাৰি পোৱা নাই সেইকাৰণে তুমি মোক অন্ধ বুলি ক'বলৈ আহিছা মই সঁচাকৈ কৈছো ছাৰ মই ভণ্টিকহে কৈছিলো বা হেতাখন ক'ত আছে সৌখন কি সৌখনটো মূৰৰ ওপৰত এইখন বা তেল ক'ত আছে তেল একো এটা বিচাৰি নাপায় এইজনীয়ে মূৰত উতলা গৰম পানী ঢালি দিম কি তুমি মোৰ মূৰত উতলা গৰম পানী ঢালি দিম বুলি ক'ব পাৰিছা নহয় ছাৰ মই ভণ্টিকহে কৈছিলো কি বাৰে তুমি মোক গালি দি ভণ্টিক কৈছো ক'বলৈ আহিছা মই তোমাৰ বছ হয় বছ অলপ ৰেছপেক্ট কৰিবলৈ শিকিবা মোক বা তেল দিলো
ময়ে ভাজিখিনি বনাই দিওঁ হওক দে এটা কামটো নিজে কৰিবলৈ আগবাঢ়ি আহিছ কৰ বা মই ৰুটিখিনিও বনাই দিওঁ ইমানগাল পানী পৰিলে হেল্ল' 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 একো নকয় দেখোন হেল্ল' মোৰ নাম শুনি ভয় খালে চাগে সেইকাৰণে ফোন কাটিয়ে দিলে চাগে ঐ কি কৰিছ ইমান সোপা পানী ঢালিলি ইজনী বেলা মাৰিৰে মোৰ ফালি দিম ৰ অলগদ্ধ জধা মূৰ্খ কি তুমি মোলৈ ভয় কৰা নাই তুমি মোক অলগদ্ধ বুলি ক'বলৈ আহিছা তুমি মোক জধামূৰ্খ বুলি ক'বলৈ আহিছা তুমি মোক বেলনা মাৰিয়ে মূৰ ফালি দিম বুলিও ক'বলৈ আহিছা তোমাৰ দৰে কৰ্মচাৰী আৰু মোক নালাগে কাইলৈ পৰা তুমি আৰু মোৰ অফিচ নাহিবা ছাৰ মই ভণ্টিকহে কৈছিলোঁ আকৌ তুমি ভণ্টিৰ নাম লৈছা ননচেন্স শেষ তোৰ বাবে মোৰ আজি চাকৰি শেষ ৰহ তোক আজি মই দি আছো ৰহ